হেল্ল' এভৰিৱান, মই প্ৰিয়াক্ষী মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো পিঠা খুন্দাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মায়ে চালি আছে। মই মিক্সি জাৰতে পিচি দিলোঁ আৰু এতিয়া আমি বগৰী ছিঙিবলৈ গৈ আছোঁ। চাই থাকক, মই দেখুৱাই দিছোঁ। খাই পোৱা নাই আজিলৈকে। মই এতিয়া পিচি খাম। মই খাম জলকীয়াৰ লগত খুন্দিম। কি কৰিলে বগৰী ইমান ডাঙৰ বগৰী হৈ যাব। চিঙি ল'লোঁ। এইকেইটা এতিয়া জলকীয়াৰ লগত খুন্দি খাম। এইকেইটা বগৰী আনিলোঁ আৰু এতিয়া এইকেইটা ধুনীয়াকৈ খুন্দি পেলাই আমি খাম জলকীয়া নিমখ দি। সেয়া দেখুৱাই দিছোঁ। বগৰী খুন্দি খোৱাৰ আগতে এটা খাই চাইছোঁ। ইমানে টেঙা মানে আমাৰ বগৰীজোপা বহুত বেছি টেঙা। আৰু এতিয়া খুন্দি খাম আৰু খাই থাকিব, দেখুৱাম আপোনালোকক। এতিয়া আমাৰ এই গিলাচটোতে খুন্দি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। এয়া বগৰী গোটেইখিনি খুন্দি ল'লোঁ আৰু জলকীয়া দিয়া আছে, নিমখো দি দিলোঁ। ইমানে টেঙা। সেইফালে জেঠাইও খাই আছে। ইয়াৰ পৰা আমাৰ ইয়াৰ লৈ গ'ল, তেওঁ তাত খাই আছে আৰু এইফালে বেটিয়ে মই এইডোখৰত খাই আছোঁ। মস্ত টেঙা। বগৰী খাই হৈ গ'ল, খাব নোৱাৰিলোঁ। তাৰপিছতে আমাৰ ভাড়াঘৰত থকা মানে মানুহ আছিলে, তো সিহঁতক বৰকৈ দি দিলোঁ বগৰীখিনি। আৰু এতিয়া যাওঁ দোকানলৈ। দোকানৰ পৰা আনোগৈ গুড়, যিহেতু আগতে আপোনালোকক দেখুৱাইছিলোঁ চাউল খুন্দিছিলোঁ। তাৰপিছত মায়ে বিহু গৈ ক'ব পালেগৈ, এতিয়াহে মায়ে মানে আকৌ বোলে পিঠা খাবলৈ মন গৈছে, সেইটো কাৰণে আকৌ এতিয়া আনোগৈ গুড়। দোকানৰ পৰা মায়ে আনিবগৈ কৈছে, তো লৈ আহোগৈ গুড়। দেখুৱাই থাকিম, চাই থাকিব আৰু দেই। ল'লোঁ গুড়টো লৈ ল'লোঁ আধা কেজি। আৰু মায়ে কি পিঠা বনাব নাজানো আৰু দেই মই এইবোৰ। আৰু এতিয়া মায়ে তেল পিঠা বনাই আছে, মই খাম আৰু দেখুৱাম আপোনালোকক, চাই থাকিব। বগৰীকেইটা ইমানেই টেঙা মানে আমাৰ খাব নোৱাৰি। এতিয়া খাম পিঠা দেই, তেল পিঠা। মই এইটোৱে ভাল পাওঁ, তেল পিঠা খাই ভাল পাওঁ, বেলেগ একো ভাল নাপাওঁ। আজিলৈকে নায়ো খোৱা, দেখুৱাম আৰু চাই থাকিব। বোলে মায়ে তেল পিঠা বনাই আছে, সেয়া বনাই আছে তেল পিঠা। ভিতৰত সোমাব নিদিয়ে, চাই আছোঁ আৰু। আৰু গুড় লৈ যাওক, দিয়ক পিঠা এটা খাওঁ। নেখাওঁ। পিঠা দুটা দিছে, খাই লওঁ। বগৰী খোৱা দাঁত টেঙাছে। মই এইফালে চাইডে খা, এইফালে খাই বৈ হৈ গ'ল আৰু এতিয়া মায়ে চাহ খাবলৈ মাতিছে। আকৌ খাম হেৰি কি কয় এইটো পিঠা। বলক, মায়ে মাতিছে, খাই আহোঁগৈ। দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব দেই। এয়া পিঠা, তেল পিঠা, গুড়, চাহ, লাল চাহ। এইফালে আমাৰ জেঠাই, এইফালে আমাৰ মা। এতিয়া খাই লওঁ।
No, heia, পিঠা দিলে মই তেল পিঠা গুড়ে খাই ভাল পাওঁ মই এনেই গুড়ৰ লগত সানি পেলাই বনালে ভাল লাগে গুড় মই কালি ৰুটি বনালোঁ সেই দুটানা তেল শেষেই হ'ল আৰু খাই মিঠাতেল বনাইছোঁ মিঠাতেলৰ লগত কালি মিক্স কৰি বনালোঁ কুচিখিনি মিক্স কৰি দিলোঁ যেতিয়া আকৌ হেৰি নাই লগা ন নালাগে আঠা আছে আকৌ চাহ তাহ খাই মই শুই থাকিলোঁ আৰু শুই উঠি মোৰ সন্মুখত বস্তু এটা দেখিছোঁ কি বস্তু জানেনে এইটো চব জাল চানা খাম আৰু শুই উঠিছোঁহে এতিয়া ঠাণ্ডা লাগিছে বহুত মুখ হাতকেইটা ধুই লওঁগৈ তাৰপিছত চানা খাম আৰু চাই থাকিব তেতিয়াহ'লে দেখুৱাই থাকিম কি কি দেখুৱাব পাৰোঁ মই আপোনালোকক চাব আৰু বুজিছা আৰু এয়া হৈছে পিছদিনাখনৰ ভিডিঅ' আৰু এয়া আজি কালি যিহেতু মই ভিডিঅ'টো নবনালোঁ তাৰপিছত আজি ওলাইছোঁ আমি ডাঙৰ বৰ্তাৰ ঘৰলৈ ডাঙৰ বৰ্তাৰ পিতেকৰ ডাঙৰটো পিতেকৰ ছোৱালীজনী বিয়া হ'ল তো তাকেই মায়ে মই গৈছোঁ 4 দিনীয়া গা ধোৱালে আৰু তাৰপিছত বৰতীয়া যিহেতু আমি দিয়াগৈ নাই যোৱাই হোৱা নাছিলে তো সেয়া গৈ আছোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 5 মিনিটমান লাগে আৰু খোজকাঢ়ি যাবলৈ তাৰপিছত এয়া আমি ঘৰ পাই গ'লোহি আৰু মই আপোনালোকক কি কি দেখুৱাব পাৰোঁ তেতিয়াহ'লে দেখুৱাই থাকিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু সেয়াই তেতিয়াহ'লে চাই থাকক মোৰ সম্পূৰ্ণ ভিডিঅ'টো আৰু এয়া আমদালি বান্ধি থকা হৈছে দৰ্জাৰ মুখত তাৰপিছতে এইফালে গোপিনীসকলক দেখুৱাই দিছোঁ গোপিনী মানে কি আৰু গোটেইখিনি ঘৰৰে হয় আৰু এইফালে কইনা চাওকচোন কইনাকো আপোনালোকক অকণমান দেখুৱাই দিছোঁ কইনা হৈ উঠিছেহে সেয়া মুখ ধুই আছে বাল্টিঙতে যিহেতু বাহিৰলৈ ওলাই যাব নিদিয়ে এয়া আমাৰ কইনা অকণমানি কইনা দেখুৱাই দিলোঁ আপোনালোকক আৰু এইফালে বাহিৰত মাহ হালধি থোৱা হৈছে আৰু এইফালে দুলনি আৰু সেয়াই আৰু এইফালে ভঁৰালত বান্ধিছে আমদালি দেখুৱাই দিছোঁ ইয়াৰ আমাৰ বাইদেউ এজনীয়ে বান্ধি দিছে আমদালি আৰু তাৰপিছতে এতিয়া এয়া আমাৰ কইনাক গা ধুৱাবলৈ কাৰণে বাহিৰলৈ লৈ গৈছে এবাৰ সোমা ইয়াত হেৰিকে
অচিনাকি কোমোৰা কৰিবলৈ নিদিবা কোমোৰা সোণ নালাগে আজি নালাগে আৰু এফালে চব নিয়মবোৰ কৰি হৈ যোৱাৰ পাছতে আৰু এতিয়া চাহৰ যোগাৰ কৰা হৈছে। এয়া গোপিনীসকলক চাহ দিছে, তাৰপিছতে কেঁচা পিঠাগুড়ি খোৱা হ'ব। তো সেয়াই দেখুৱাই থাকি নতুনকৈ চাহ থাকক। আৰু এফালে দেখিছেনে, এয়া মোৰ পাতত আহি গ'ল, মই খাই দিলোঁ বুনিয়া, আপেল আৰু ব্ৰেড। তাৰপিছতে এইফালে এতিয়া পিঠাগুড়ি ভাগ কৰি থকা হৈছে। পিঠাগুড়ি যিহেতু মই নাখাওঁ, সেইটো কাৰণে মই গাখীৰ গিলাচকে খালোঁ। আৰু এফালে মাকে গোপিনীসকলক বিদায় দিবৰ কাৰণে এয়া তামোল পাণ আগবঢ়াইছে আৰু আশীৰ্বাদ লৈছে। আৰু এতিয়া আমি ধুনীয়াকৈ খাই বৈ ঘৰলৈ বুলি গৈ আছোঁ। বাই বাই কৈ দিয়া, বাই বাই। চুমেলা দিয়া মোক চুমেলা দিয়া এনে কি গালত আয়ো বাই বাই দিদা বাই 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 আয়ো মা ইমান গধু বাই 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 বাই। ঘৰ পাই গ'লোহি আৰু ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ তেতিয়াহ'লে লগ পাম নেক্সট এটা ব্লগৰ সৈতে। বাই বাই।